পাঠ্যক্ৰম সংকুচিত কৰাৰ সিদ্ধান্ত CBSEৰ কোভিড-19 সৃষ্টি কৰা জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি CBSEৰ পাঠ্যক্ৰম নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰম সংকুচিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ডক্টৰ ৰমেশ পোখৰিয়ালে আজি এই কথা ঘোষণা কৰি জানিবলৈ দিয়া মতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে 2020-21 বৰ্ষৰ পাঠ্যক্ৰম 30% সংকুচিত কৰা হ'ব। কোভিড-19ৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পাঠদান কাৰ্যসূচী যথেষ্ট ব্যাঘাত জন্মাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আহিব পৰা অতিৰিক্ত বোজা হ্ৰাস কৰিবলৈ চেষ্টা কৰা হৈছে। উল্লেখযোগ্য যে কৰোনা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে এতিয়া বন্ধ হৈ আছে বিদ্যালয়সমূহ। অহা আগষ্ট মাহৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে যদিও পৰিস্থিতি জটিল হৈ থাকিলে এই সিদ্ধান্তৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে নতুনকৈ চিন্তা কৰাৰ সম্ভাৱনা আছে। এনে অৱস্থাত চলিত বৰ্ষত CBSEৰ পাঠ্যক্ৰম আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছে। ইতিমধ্যে CBSEৰ পাঠ্যক্ৰমৰ কেইবাটাও শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বিনা পৰীক্ষাৰে উত্তীৰ্ণ কৰি দিয়া হৈছে। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত CBSEয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2020-21 বৰ্ষৰ বাবে এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। পাঠ্যক্ৰমৰ পৰা কি বিষয় বাদ দিয়া হ'ব সেই সম্পৰ্কে NCERTয়ে বিকল্প দিনপঞ্জী প্ৰস্তুত কৰিব। অৱশ্যে পাঠ্যক্ৰম মূল পাঠ্যসূচীৰ অক্ষুণ্ণ ৰখা হ'ব। ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ে স্কুল কৰ্তৃপক্ষই আগতীয়াকৈ অৱগত কৰিব লাগিব। পাঠ্যসূচী সংকুচিত কৰাৰ এই প্ৰক্ৰিয়াত আভ্যন্তৰীণ মূল্যায়ন অন্তৰ্ভুক্ত কৰা নহ'ব। উল্লেখযোগ্য যে পাঠ্যক্ৰম সংকুচিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 15,000 জন শিক্ষাবিদ চিন্তাবিদ অনুষ্ঠানৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে। উক্ত পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় চৰকাৰে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে। আজি ঘোষণা কৰা এই নিৰ্দেশৰ পিছতেই CBSEৰ অন্তৰ্গত প্ৰতিখন স্কুল কৰ্তৃপক্ষই বিকল্প দিনপঞ্জী গ্ৰহণৰ বাবে নিৰ্দেশনা দিয়া হৈছে। মন কৰিবলগীয়া যে কোভিড-19 সৃষ্টি কৰা পৰিৱেশৰ ক্ষেত্ৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াই প্ৰকল্প পাঠ্যক্ৰম অথবা মূল পাঠ্যক্ৰম সংকুচিত কৰি পাঠ্যসূচী প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত এক পৰামৰ্শ দাঙি ধৰিছে।